Hey guys, আজি আমি বনাম চকলেট কেকৰ এটা ৰেচিপি। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে প্ৰথমতে মই এটা ডিম লৈ লৈছো। এতিয়া ডিমটো উলিয়াই লৈ এইটো ভালদৰে ফেটি ল'ব লাগিব। তাৰ পাছত তাত আধা কাপতকৈ অলপমান বেছি ৰিফাইন অইল দি দিছো আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। মোৰ এইখিনি মিক্স কৰা হৈ গ'ল। তাৰ পাছত লৈছো 1 কাপ চেনি। এইখিনি মিক্সাৰ জাৰত দি গুড়ি কৰি ল'ম। এতিয়া গুড়ি কৰি লোৱা চেনিখিনি তাৰ ওপৰত দি দিছো। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। মোৰ এইখিনি মিক্স কৰা হৈ গ'ল। তাৰ পাছত দিছো 1.5 কাপ ময়দা। আপোনালোকে ইয়াত ময়দাৰ সলনি আটাও ইউজ কৰিব পাৰিব। এতিয়া এইখিনিও ভালদৰে মিক্স কৰি ল'ব লাগিব। যিহেতু এইখিনি ডাঠ হৈ পৰিছে, এতিয়া তাত অলপকৈ গাখীৰ দি এইখিনি পুনৰ ভালদৰে মিক্স কৰি ল'ব লাগিব। তাৰ পাছত মই দিছো ইয়াত 2 চামুচ কোকোৱা পাউডাৰ। এতিয়া এইখিনিও ভালদৰে মিক্স কৰি ল'ব লাগিব। এই ধৰণে গোটেইখিনি ভালদৰে মিক্স কৰি লৈছো। তাৰ পাছত ইয়াত দিছো আধা চামুচ বেকিং পাউডাৰ। এতিয়া এইখিনি লাহে লাহে লৰাই দিম। বেকিং পাউডাৰ দিয়াৰ পিছত এইখিনি লাহে লাহে লৰাব লাগে, নহলে কেকটো ভালদৰে নুফুলিব নাইবা ওপৰখিনি ফাটিও যাব পাৰে। এতিয়া মোৰ এইখিনি ভালদৰে মিক্স কৰা হৈ গ'ল। তাৰ পাছত এটা বাতি লৈ লৈছো। ইয়াত অলপমান ৰিফাইন অইল দি গোটেই বাতিটোতে ভালদৰে সানি লৈছো। তাৰ পাছত দি লৈছো অলপমান ময়দা। এতিয়া গোটেই বাতিটোতে ময়দাখিনি লৰাই লগাই লৈছো। তাৰ পাছত তাত কেকৰ বেটাৰখিনি দি দিছো। দেখিছেনে এডাল ৰিবনৰ নিচিনাকৈ ধুনীয়াকৈ তললৈ পৰি গৈছে। এতিয়া এবাৰ টেপ কৰি দিছো যাতে তাত থকা এয়াৰ বাবলছখিনি ওলাই যায়। তাৰ পাছত মই এটা কুকাৰ লৈ লৈছো আৰু তাৰ ৰাবাৰ আৰু হুইচেলডাল উলিয়াই লৈছো। তাৰ পাছত কুকাৰটোৰ ভিতৰত এডাল ষ্টেণ্ড দি এইটো 10 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ ৰাখি দিছো আৰু তাৰ পাছত ইয়াত কেকটো বহাই দিম। এয়া মই 40 মিনিট পিছত চেক কৰিছো। এই ধৰণে চুৰিখন ভিতৰলৈ সোমাই দিছো। দেখিছেনে চুৰিখনত অলপো লাগি অহা নাই। তাৰ মানে আমাৰ কেক একেবাৰে ৰেডি হৈ গ'ল। এতিয়া মই কেকটো উলিয়াই লৈছো। এই ধৰণে ওপৰত থপৰিয়াই দিলে কেকটো ওলাই যায় ধুনীয়াকৈ। এয়া মই কেকটো ভালদৰে দেখুৱাই দিছো। দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে। মই এইটো জোখলৈকে দিছিলো বেটাৰখিনি আৰু বাকীখিনি ফুলি গ'ল। তাৰ মানে প্ৰায় আধা ফুলি গৈছে। এতিয়া এপিচ কাটি দেখুৱাই দিছো। দেখিছেনে কিমান ধুনীয়া স্পঞ্জি হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।